Hello friends, welcome to my new blog. আজি চকু এটা দেখিছে না মোৰ ৰঙা হৈ আছে। এটা নহয় দুইটা চকুৱে ৰঙা হৈ আছে। মানে এটা মই গা ধুই আহিলোঁ, চেম্পু টেম্পু দি কিনে আহিলোঁ যে সেইকাৰণে এনেকুৱা হৈছে নেকি। আৰু আজি আমাৰ এস্মি প্ৰথম স্কুল গৈছিলে। আজি তাই কি কি পালে আপোনালোকক দেখাইছোঁ বাৰু। টিফিন এটা পালে, পানীৰ বটল এটা পালে, কিতাপ এখন পালে। কিতাপখনটো ফালিলেই দেখোন, কিতাপখন ফালিলেই তাই। আৰু বেগ এটা পালে সেইটো। আৰু তাইক এতিয়া দেখাই আছোঁ ৰ'ব। তাই যোৱাকালি আহিলে, সন্ধিয়া টাইমত আহিলে। 4 দিন আছিলে তাই ঘৰত, আজি আহিছে। দেখাই আছোঁ আপোনালোকক দেখাই আছোঁ। বেগটো এৰিয়ে নিদিয়ে, বেগটো লগাই কিনে আছে। পানী বটলটোও লৈ লৈছে। হাই বুলি কৈ দিয়া, হাই কৈ দিয়া। বেগটো এৰিয়ে দিয়া নাই, তাই লৈয়ে আছে। স্কুল যাম, গৈ আহিম আহা। স্কুল গৈ আহিম আহা। তাই আজি মনটো ভাল, তাই মনটোত ফূৰ্তিয়ে আছে। তাই আজিৰ পৰা গৈছে, মাতটো ফুটা নাই ভালকৈ। তথাপি আৰু এনেই স্কুলৰ ফালে নিবলৈ কৈছিলে, লৈ গৈছিলে, তেতিয়া দিছে বাৰু। অংগনবাদী স্কুল, অংগনবাদী। আজিকালি লগত চাউলও দিছে, লগত আৰু হেৰি দিছে, কি কয়, মটৰ চব দিছে। এই দেখাই আছে তাইক। এই ৰাস্তাত যোৱা চবকে মাতিছে দাদা গৈ। টাটা দি দিয়া, টাটা দিয়া, টাটা। এইফালে চোৱা, টাটা। আজি উৎপাত লগাই থাকিব আৰু দেই। বেগটো এৰি নিদিব নেকি আজি। Nas arma kor oh man baru jangan lo apa minta